মৃত্যুটো এটা শিল্প, জীৱনৰ কঠিন শিলত কটা এক নিলভ্য ভাস্কৰ্য। মৃত্যু শিল্প হ'বলৈ দিয়া, তাক অকালতে দানৱলৈ পৰিৱৰ্তন নকৰিবা। মৃত্যুৰ হেতেলিখন সকলোৰে বাবে এটা নিৰ্দিষ্ট সময়ৰ বাবে সজোৱা থাকে। ভিনদেউ, আপুনিও বাৰু মাত্ৰ কেইটামান দিনৰ বাবেই আহিছিলনে? থাকি গ'ল আপোনাক সুধিবলৈ আমাৰ হাজাৰ প্ৰশ্ন। কোনে উত্তৰ দিব এতিয়া? একলা দোকলাকৈ বাঢ়ি অহা সপোনবোৰ ভাঙি চুচুৰমু নকৰিবা। তাক জীয়াবলৈ দিয়া, উশাহ ল'বলৈ দিয়া, হেঁপাহ পলুৱাই প্ৰতিটো দিন উদযাপন কৰিব দিয়া। ভিনদেউ, ভাষাই যাৰ শক্তি, অভিনয় যাৰ অস্ত্ৰ, জীৱনেই যাৰ আদৰ্শ, হাঁহিয়েই যাৰ মন্ত্ৰ আৰু উপদেশ নহয়, আৰ্হিয়ে যাৰ জীৱন গাথা। সেয়া আজিও হেজাৰজনৰ বাবে প্ৰেৰণাৰ ধাৰাপাত হৈ ৰ'ব। ভগৱান, ইমান কঠোৰ নহ'বা। মৃত্যুৰ হেতেলিখন প্ৰেমৰ গোলাপেৰে সজাই দিয়া। চাবা, তোমাৰ মৃত্যুৰ দিনা শান্তিৰ বগা চেলেংখনে আৰু প্ৰেমৰ গোলাপে তোমাক চুমি থাকিব জীৱনৰ শ্মশান যাত্ৰাৰ অন্তিম মুহূৰ্তলৈকে। ভিনদেউ, অভিনয় ভাল পোৱা বাবে আজিও কিয় অভিনয় কৰি আছা? অভিনয়লৈ বুলি ওলাই কৈছিলা, এটা অজুহাত পালেই মই গুচি যাব পাৰোঁ যেনেই মন যায়। তোমাৰ সান্নিধ্যৰ যাদুকৰী ৰাতিত মই গুচি যাম যিকোনো অজুহাত পালে। মুক্ত কৰি প্ৰতিভাৰ পথ, নিৰ্জনতা, নিৰ্ভৰ, ছায়াৰ সুখ্যাতিৰ এই যে তোমাৰ এই উপস্থিতি অনুবাদ তাৰ। জালিকটা জোনাকৰ মাজেৰে মই গুচি যাম, হাতত ঠাৰে ভৰিত ঠাৰে, কোনোবা হাচনাহানা ৰাতি। এই বুলিয়েই গৈ কেনেকৈ যাব পাৰিলে আপুনি? এটা জীয়া কাহিনীৰ আঁৰত কিছু মৰা কাহিনী ৰচিছিল কিয়? যি কাহিনীৰ জন্মস্থানত এডাল কৃষ্ণচূড়া আছিল, এতিয়া তাৰ ঠাইত থাকিব এটা সুউচ্চ অট্টালিকা। কংক্ৰিটৰ এই বিশাল দেৱালবোৰৰ মাজত আপোনাৰ কাহিনীটোৱে আমাক বৰ কষ্ট দিব। আপোনাৰ এই কাহিনীটোক আপুনি দেখোন নিজেই জীৱন দিছিল, কিন্তু এয়া দেখোন আপোনাৰ কাহিনীটোৱে মৃত্যুকেই বাছি থৈছিল।